তথ্য পাই আমি এটা জীৱন গঠন কৰিব নোৱাৰো, আমি জীৱনবোধৰ শিক্ষা ল'ব নোৱাৰো, আমি সাংস্কৃতিক বোধৰ শিক্ষা ল'ব নোৱাৰো, আমাৰ বৌদ্ধিক উত্তৰণ কৰিব নোৱাৰো। ডাটাটো চবতে পাম, গুগলত মাৰিলেও পাম, চেট জিপিটিত মাৰিলেও পাম। মোবাইলৰ স্ক্ৰীণত যে আমাৰ ঘটনাবিলাক ঘটি আছে, এখন গ্ৰন্থমেলা মানে চাৰ্চিং নহয়, মোবাইলত যে চাৰ্চ কৰোঁ, চাৰ্চ নহয়। এখন গ্ৰন্থমেলা এনেকুৱা এটা বিষয় যিটো বিষয়ত আমি আইডিয়া, আমাৰ ক্ৰিয়েটিভিটিৰ লগত লুতুৰি পুতুৰি খাই সোমাই থাকোঁ। এই কিতাপৰ দোকানখনত মই আহি যেতিয়া পাইছিলোঁ, মোক মাননীয় অজিত শইকীয়া ডাঙৰীয়া ফোন কৰি আছিল, আপুনি ক'ত আছে? মই সেই পাব্লিছিং হাউচটোত সোমাই কিতাপবিলাক চাই আছিলোঁ। কোনখন কিতাপত কি আহিছে, কি নাই অহা, কোনখন কিতাপ কি কনচেপ্টত লিখিছে। এই যে মই চালোঁ, এই আকৃষ্টতাটো, এই আকৰ্ষণটোৰ পৃথিৱীত কোনো ডিজিটেল মিডিয়াই আমাক দিব নোৱাৰে। এই আকৰ্ষণটো মোক কোনো মোবাইলে দিব নোৱাৰে। গতিকে আমি মোবাইলত চাৰ্চ কৰোঁ, কিন্তু গ্ৰন্থমেলাত আমি আইডিয়াৰ লগত, ক্ৰিয়েটিভিটিৰ লগত খেলা কৰোঁ। মোবাইলত ডাউনলোড কৰোঁ, মোবাইলত কি কৰোঁ? মোবাইলত আমি ডাউনলোড কৰোঁ, কিন্তু কিতাপৰ মাজত আমি ডিস্কভাৰ কৰোঁ। মোবাইলত ডাউনলোড কৰোঁ, কিতাপত আমি ডিস্কভাৰ কৰোঁ। মোবাইলত আমি স্ক্ৰল কৰোঁ, কিতাপত আমি শ্ল' ডাউন কৰোঁ। আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, অভিভাৱকসকলে এই কথাটোৰ ওপৰত খুব গুৰুত্ব দিব লাগে। আপুনি নিজৰ সন্তানক 2 ঘণ্টাৰ এখন চিনেমা চাবলৈ দিয়ক, কিন্তু 2 ছেকেণ্ডৰ এটা ৰীল চাব নিদিব। এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যেতিয়া মোবাইলটো লয়, বা আমাৰ সকলোৰে এটা হেবিট আছে, আমি এটা ৰীল চালোঁ, স্ক্ৰল কৰিলোঁ, 5 ছেকেণ্ড থাকে, 5 ছেকেণ্ডত স্ক্ৰল কৰিলোঁ, 6 ছেকেণ্ডত স্ক্ৰল কৰিলোঁ। তাৰ মানে কি? আমি এটা ভিডিঅ' 5 ছেকেণ্ড সময়ো কনচেন্ট্ৰেশ্যনত চাই থকাৰ আমাৰ ধৈৰ্য নাই। 5 ছেকেণ্ড সময়ো আমি এটা ভিডিঅ' চাই থাকিব নোৱাৰো। সেই ছাত্ৰ বা সেই ছাত্ৰীজনে যেতিয়া কাইলৈ কিতাপৰ পঢ়িবলৈ টেবুলখনত বহিব, সি এটা পৃষ্ঠাক 5 ছেকেণ্ডো চাই থাকিব নোৱাৰিব। তাতকে আপুনি এখন চিনেমা লগাই দিয়ক, ইউটিউবৰ এটা ভিডিঅ' লগাই দিয়ক, 3 ঘণ্টাৰ ভিডিঅ'টো চাব দিয়ক, ৰীল চাব নিদিব। গতিকে আমাক মোবাইলে কি কৰে? স্ক্ৰল শিকায়। আৰু কিতাপে আমাক কি শিকায়? শ্ল' ডাউন শিকায়। আমি কেনেকৈ শান্ত হ'ব লাগে, আমি কেনেকৈ সমীহ কৰিব লাগে, আমি কেনেকৈ পঢ়িব লাগে, এটা এটা পৃষ্ঠাত আমি কেনেকৈ 10 মিনিট সময় যোৱাব লাগে। আৰু এনেকৈ যদি আমি দিনে অন্তত 10টা পৃষ্ঠাকে পঢ়াৰ এটা হেবিট কৰোঁ, 10টা পৃষ্ঠাও যদি এখন কিতাপৰ পঢ়োঁ, আমি 365 দিনত 3650টা পৃষ্ঠা পঢ়িব পাৰিম। আৰু 3650টা পৃষ্ঠাই আমাক যিমানখিনি জ্ঞান আৰু যিমানখিনি প্ৰজ্ঞা দিব, 3650 ঘণ্টা মোবাইল চালে তাৰ 100 ভাগৰ 1 ভাগ জ্ঞানো আমি নাপাওঁ। মোবাইল লাগিবই, আমাক লাগিবই। আমি ডিজিটেল যুগত গুচি আহিছোঁ, আমাক মোবাইল লাগিবই। গতিকে এই মোবাইলৰ যুগটোত যেতিয়া আমি এই গোটেই ঘটনাবিলাকৰ বিষয়বিলাকত গৈ থাকিম, তেতিয়া লাহে 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 আমি এনেকুৱা এটা পৰ্যায়লৈ গৈ থাকিম যে যিটো পৰ্যায়ত আমাৰ মস্তিষ্কটোৱে, আমাৰ ব্ৰেইনটোৱে, আমাৰ যিবিলাক নিউৰন আছে, সেই নিউৰনবোৰে আমাক এনেকুৱা এটা ছেটত সজাই ল'ব, যিটো ছেটৰ পৰা আমি ওলাই অহাটো আমাৰ কাৰণে আটাইতকৈ বেছি কঠিন হৈ পৰিব। ফলত যিটো প্ৰজন্ম এতিয়া গৈছে, যিটো প্ৰজন্ম এতিয়া 10 বছৰ হৈ আছে, যিটো প্ৰজন্ম এতিয়া 12 বছৰ হৈ আছে, এই প্ৰজন্মটো কাইলৈ গৈ পেলাই যেতিয়া 25 বছৰ 26 বছৰ হ'ব, এই প্ৰজন্মটো অস্থিৰ হৈ পৰিব, এই প্ৰজন্মটো উত্তেজনামূলক হৈ পৰিব। কিয় উত্তেজনামূলক হৈ পৰিল? কাৰণ এই প্ৰজন্মটোৰ কিতাপ পঢ়াৰ অভ্যাস নাই। এই প্ৰজন্মটোৰ ইনফৰমেশ্যন PDF এটা মোবাইল, মই যেতিয়া ক্লাছ কৰি থাকোঁ, ছাৰহঁতেও চাগে পাইছে, আমি যেতিয়া কিতাপ এখনৰ এক্সাম কৰিলো, সিহঁতে ছাৰহঁতক PDFটো ফৰৱাৰ্ড কৰি দিব নেকি? সিহঁতক কিতাপখন PDFত লাগে, সিহঁতক নোটটো PDFত লাগে। PDFত নোটটো, PDFত কিতাপখনে আমাক জ্ঞান আৰু প্ৰজ্ঞা দিব নোৱাৰে, ইনফৰমেশ্যনটো দিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে ক্লাছত পঢ়ি থাকিলে আমি প্ৰায় দেখোঁ, কিছুমান বস্তু যেতিয়া বুজাই থাকোঁ, সিহঁতে কপিটো কৰিব টান পায়, 2টা পইণ্ট নোট ডাউন কৰি লিখি লয়। ছাৰ, ঘৰত গৈ আমি ইণ্টাৰনেটত মোবাইলত চাই লওঁ। কিন্তু এটা ক্লাছৰুমত 1 ঘণ্টা ধৰি আমি লিখি থকাৰ অভ্যাসে আমাক যিটো উত্তৰণ ঘটাব, যিটো প্ৰজ্ঞা বৃদ্ধি কৰিব, PDF, ডাউনলোড, মোবাইল স্ক্ৰীণ, এই কথাবোৰে আমাক কিন্তু সেই বিষয়বস্তুটোৰ লগত কেতিয়াও সংপৃক্ত কৰি ৰাখিব নোৱাৰে। গতিকে এই প্ৰজন্মটোক কোনে ৰক্ষা কৰিব? এই প্ৰজন্মটোক ৰক্ষা কৰাৰ একমাত্ৰ উপায় হ'ল কিতাপ। আৰু এই কিতাপ পঢ়াৰ অভ্যাস কেতিয়া গঢ় লৈ উঠিব? যেতিয়া প্ৰত্যেকজন অভিভাৱকে নিজৰ ঘৰত মোবাইলটো বাদ দি এখন কিতাপ পঢ়াৰ হেবিট কৰিব। সন্তানে মাকৰ পেটৰ ভিতৰত শিকি নাহে,
সন্তানে যি শিকে বাহিৰৰ পৃথিৱীখন দেখি শিকে, সন্তানে যি শিকে পাৰিপাৰ্শ্বিকতা দেখি শিকে, সন্তানৰ প্ৰত্যেকটো অভ্যাস গঢ় লয় নিজৰ ঘৰখনত। মই সেইকাৰণে কওঁ, ঘৰখনৰ দৰে আমি সংস্কাৰবোধ শিকাৰ, ঘৰখনৰ দৰে মানৱতাবোধ শিকাৰ, সমাজবাদ শিকাৰ, জীৱনবোধ শিকাৰ কোনো আৰু শ্ৰেষ্ঠ জেগা হ'ব নোৱাৰে। ঘৰখনত নিজৰ পিতৃ মাতৃয়ে যদি অফিচৰ পৰা আহি ঘৰত থকা সময়টোত মোবাইলটো স্ক্ৰল কৰি থাকে, নিজৰ সন্তানেও মোবাইল চাব। এজন সন্তানক যেতিয়া মই ঘৰত কিতাপখন পঢ়ি থাকিম, মই যেতিয়া কিতাপখন পঢ়ি থাকিম, তাক মই অন্ততঃ কোৱাৰ সেই নৈতিক অধিকাৰটো থাকিব যে তয়ো এখন কিতাপ পঢ়। আমাৰ সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰায়ে সুধো যে তুমি কি হবা, তুমি আগলৈ কি হবা, কিন্তু কোনোবা দিনাখন আমি সুধিছোনে তুমি এতিয়া কি পঢ়ি আছা? এতিয়া কি পঢ়ি আছা বুলি কোৱাৰ লগে লগে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ভাবে যে মই কোন ক্লাছত আছো সেই কথাটো সুধিছে। ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ভাবে যে মই কোন ক্লাছত আছো সেই কথাটো সুধিছে। নহয়, কি পঢ়ি আছা? বোলে ছাৰ মই এইখিনি ইকনমিক্সৰ এইখিনি বস্তু পঢ়ি আছো, মই পলিটিকেল চায়েন্সৰ এইখিনি বস্তু পঢ়ি আছো, মই ফিজিক্সৰ এইখিনি বস্তু পঢ়ি আছো। আচলতে উদ্দেশ্য হ'ব লাগে সেইটো যে মই কি পঢ়ি আছো, কাৰণ কি হ'ম সেইটো নিৰ্ভৰ কৰিছে কি বৰ্তমান কি পঢ়ি আছো ওপৰত। ভৱিষ্যতে মই কি হ'ম সেই বিষয়টো নিৰ্ভৰ কৰিছে বৰ্তমান মই কি পঢ়ি আছো ওপৰত। গতিকে মোৰ এইটো বিনম্ৰ অনুৰোধ প্ৰত্যেকজন অভিভাৱক, প্ৰত্যেকজন শিক্ষক, প্ৰত্যেকজন সমাজৰ ব্যক্তিক, সৰু সৰু ল'ৰা ছোৱালী পালে কি হবা বুলি সোধাতকে সোধক কি পঢ়ি আছা। কাৰণ কি হবাটো নিৰ্ণয় কৰিব, ভৱিষ্যতে কি হবাটো নিৰ্ণয় কৰিব বৰ্তমান কি পঢ়ি আছা বিষয়টোৱে। সেইকাৰণে মই কৈছো যে অসমৰ ইতিহাস যদি আমি চাওঁ, অসমৰ সমগ্ৰ অসমৰ সমাজ জীৱনৰ ইতিহাস যদি চাওঁ, সমাজ জীৱনৰ ইতিহাসত আমি কিতাপ পঢ়াৰ যি আন্দোলন, সেই আন্দোলনটো আজিৰ আন্দোলন নহয়। আজি বহুতেই কৈ আছে যে মানুহ কম হৈছে, মানুহ কম হৈছে, আৰু মানুহ লাগে। হয়, মানুহটো পাৰিলে মোক 1000 মানুহ লাগে, কিন্তু 1000 জনে বিষয়টো ঘৰলৈ লৈ যাব লাগিব ন। মই যি কথা কলো, গ্ৰন্থমেলাত আহি আমি যদি চাওমিন খাই ম'ম' খাই কথা শুনি পেলাই দুখন কিতাপ কিনি ঘৰলৈ গুচি যাওঁ, কেনেকে হ'ব? 1000 জন মানুহে মোৰ পৰা লৈ যোৱাতকে 50 জন মানুহ মোৰ কাৰণে যথেষ্ট, যি 50 জনে এই বাৰ্তাটো 5000 জনলৈ বিয়পাই দিব পাৰে। আন্দোলনটো 5 জনৰ ষ্টাৰ্ট হ'ব লাগিব ন, 50 জনো নালাগে, 5 জনে এই আন্দোলনটো আৰম্ভ কৰিব লাগিব নহয়। মাজতে অসম সাহিত্য সভাই এটা অনুষ্ঠান পাতিছিলে, আমি ভাষা কিদৰে ৰক্ষা কৰিম, নগাঁৱত পাতিছিলে। আমি ভাষা কিদৰে ৰক্ষা কৰিম, গোটেই অনুষ্ঠানটোত আমি যিসকল ব্যক্তি আছিলে তাত মোক মাতিছিলে, হ'ল যোৱা বছৰ এটা আগৰ বছৰৰ কথা, তাত যথেষ্ট বয়সস্থ ব্যক্তিসকল বহি আছে, 60ৰ ঊৰ্ধৰ 50ৰ ঊৰ্ধৰ ব্যক্তিসকল। তেতিয়া মই ভাষণত কৈছো যে এইসকল ব্যক্তিয়ে ভাষা ৰক্ষা কৰিবই, মই কৰিমেই, আপুনি কৰিবই। প্ৰব্লেমটো আহিছে ক'ত, সমস্যাটো আহিছে ক'ত? সমস্যাটো আহিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ লগত যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াৰ পিছত এটা ভাষাক এনেকুৱা বিকৃত ৰূপত প্ৰকাশ কৰে, এখন অসমীয়া কাগজ যদি পঢ়িবলৈ দিওঁ লাইনকেইটা জোতাই জোতাই মাতিবলগীয়া হয়। ইংৰাজী মাধ্যমত পঢ়াৰ বাধ্যবাধকতাক মই আওকাণ কৰিব নোৱাৰো। ইংৰাজী মাধ্যমত আজি তাৰিখত প্ৰত্যেকজন অভিভাৱকে নিজৰ সন্তানক দিবলৈ এক প্ৰকাৰ চেষ্টা কৰে, সেই চেষ্টাক মই কেতিয়াও বাধা দিব নোৱাৰো। কিন্তু আজি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িও অসমৰ সাহিত্য একাডেমী বঁটা পোৱাৰ উদাহৰণ আছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িও সাহিত্যৰ ক্ষেত্ৰত যি উত্তৰণ হৈছে সেই উত্তৰণ হোৱাৰ উদাহৰণ আছে। পৰিৱেশটো সৃষ্টি হ'ব লাগিব ক'ত? পৰিৱেশটো সৃষ্টি হ'ব লাগিব মোৰ ঘৰত। মোৰ ঘৰত মোৰ সন্তানক, মোৰ পাৰিপাৰ্শ্বিকত থকা ছাত্ৰ ছাত্ৰীসকলক যদি মই তেনে এক উদ্ভাৱনাৰ দিশে লৈ যাব পাৰো, তেনে এক চিন্তাৰ দিশে লৈ যাব পাৰো, তেনে আপোনাৰ হেবিট বা ব্যৱহাৰ, তেনে যদি আমি অভ্যাস গঢ়ি তোলাৰ দিশে লৈ যাব পাৰো, দেখিব সেই উত্তৰণ আমি প্ৰত্যেক মুহূৰ্তত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পাইছো, আমাৰ শিকিবলগীয়া হৈছে। এই উত্তৰণ, এই চিন্তা, এই আদৰ্শ আজিৰ তাৰিখত গ্ৰন্থ আন্দোলন আজি আৰম্ভ হোৱা নাই। আপোনালোকে প্ৰত্যেকজনে যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যুগৰ পৰা আৰম্ভ কৰে, অসমত সংস্কৃতিৰ যি ধাৰা, এই ধাৰাটোক একত্ৰিত কৰি ৰাখিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। গতিকে সংস্কৃতি বুলি যদি আমি কওঁ, সংস্কৃতি কি? সংস্কৃতি এটা জাতিৰ জীৱন ধাৰা, যি জাতিৰ লোকবিশ্বাস, পৰম্পৰা, ৰীতি নীতি, খাদ্যাভ্যাস, সেই জাতিৰ লোকাচাৰ, সেই জাতিয়ে কি পঢ়িছে, এই সকলোবিলাক বিষয়ক একেলগ কৰিয়েই এটা জাতিৰ সংস্কৃতি গা লৈ উঠে। আমাৰ অসমীয়া সমাজখনৰ সংস্কৃতিৰ পথাৰত তীৰ বিৰাই থকা ধ্ৰুৱ নক্ষত্ৰ দুটা কোন বুলি যদি কওঁ, সেই নক্ষত্ৰ দুটাই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। কিছুমান শক্তিধৰ বিচিত্ৰ প্ৰতিভাৰে মহিয়ান
ব্যক্তিৰ আকণ্ঠ প্ৰচেষ্টাত এটা জাতিৰ সংস্কৃতিয়ে গা কৰি উঠে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰচেষ্টাত বা তেওঁলোকৰ পিছৰ পৰ্যায়ত আগৰ পৰ্যায়ত এই কবি লেখক সাহিত্যিকসকলৰ অৱদানে অসমৰ বৌদ্ধিক জগতখনক যি এক আলোড়নৰ সৃষ্টি কৰিছিল সেই আলোড়ন কিন্তু আজিৰ সমাজখনত 15-14 শতিকাত আৰম্ভ হৈছিল মই এটা কথা প্ৰায়ে কওঁ 14-15-13 শতিকা মানৰ পৰা অসম নহয় সমগ্ৰ বিশ্বত যি অন্ধকাৰৰ অতল গহ্বৰৰ পৰা সমগ্ৰ মানৱ জাতিক আলোকৰ দিশে গতি কৰিবলৈ প্ৰচেষ্টা চলিছিল সেই প্ৰচেষ্টাত কিন্তু বিশ্বৰ কিছুমান ব্যক্তিয়ে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল সেই ব্যক্তিসকল কোন নিউটন কেপলাৰ কপাৰ্নিকাছ ৰবাৰ্ট ডেকন এই সকল ব্যক্তিয়ে বিজ্ঞান আৰু আধুনিকতাৰ যোগেদি অন্ধকাৰৰ অতল গহ্বৰত সোমাই থকা মানৱ সভ্যতাক উত্তৰণৰ দিশত আনিবলৈ আহু পুৰুষাৰ্থ চেষ্টা কৰিছিল ঠিক সেই সময়তে বিশ্বৰ এক প্ৰান্তীয় কোণত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামৰ এজন মানুহ বুলি মই কৈছো এজন মানুহে বৌদ্ধিক আন্দোলন বিজ্ঞান আন্দোলন অৰ্থনৈতিক আন্দোলনৰ যোগেদি আমি অন্ধকাৰৰ অতল গহ্বৰত সোমাই থকা অসমীয়া সমাজখনক চাউলুং চুকাফাই গঢ় দিয়া অসমীয়া সমাজখনক সংঘবদ্ধ শৃংখলাবদ্ধ কৰাৰ চেষ্টা কৰিছিল কিন্তু আমি কেপলাৰক চিনি পালো নিউটনক চিনি পালো ৰবাৰ্ট ডেকনক চিনি পালো কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আপুনি বিশ্বজনীন কৰাটো বাদ দিয়ক ধুবুৰী পাৰ হোৱাৰ পিছতে চিনি নাপায় কাৰণ তেখেতৰ বৌদ্ধিক নেতৃত্বক আমি জানিবই নোৱাৰিলো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মাধৱ কন্দলীক অপ্ৰমাদী কবি আখ্যা দিছিল অপ্ৰমাদী মানে কি কবিৰ ওপৰতো কবি তেওঁতকৈ আৰু মহাপুৰুষ গুৰুজনাই তেওঁতকৈ ওপৰত স্থান দিছিল সেই মাধৱ কন্দলীৰ প্ৰত্যেকটো সৃষ্টি আৰু চেতনা অসমীয়া সমাজখনে কিমান হৃদয়ংগম কৰিব পাৰিছো আমি এতিয়া গ্ৰন্থ উন্মোচনী সভা পাতো আমি এখন কিতাপ যেতিয়া লিখাৰ লগে লগে আমি কিতাপখনৰ কণ্টেণ্টতকৈ গ্ৰন্থ উন্মোচনী সভাখনৰ যুঁজাটো বেছি হয় এদিন এজন ব্যক্তিয়ে মোক কৈছিলে নামঘোষা গ্ৰন্থ উন্মোচনী সভা পাতিছিল নেকি অসীমত যাৰ হেৰাল সীমা ইয়াৰিংগমে গ্ৰন্থ উন্মোচনী সভা পাতিছিল নেকি যি কিতাপ মানুহৰ হৃদয়ত স্থান লয় যি কিতাপে এখন সমাজ সলনি কৰি দিয়ে সেইখন কিতাপৰ কাৰণে কিন্তু কোনো গ্ৰন্থ উন্মোচনী সভাৰ প্ৰয়োজন নাই আমি কণ্টেণ্টতকৈ গুৰুত্ব দিওঁ তাৰ মাৰ্কেটিঙৰ ওপৰত তাৰ বাণিজ্যিকৰণ লাগিবই কিতাপৰ বাণিজ্যিকৰণ লাগিবই কিন্তু এখন কিতাপে এখন সমাজক কি দি থৈ গৈছে এখন কিতাপে আমাৰ গোটেই সমাজখনক কি দি থৈ গৈছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা মই যে কৈ আছো আমাক ভাতৃত্ববোধ আমাক মৌলিকতাবোধ আমাক সামাজিক বোধ সমাজতত্বৰ ধাৰণা আমাক সমাজবাদৰ ধাৰণা আজি সমাজখনৰ পৰা নোহোৱা হৈ গৈছে ইয়াৰ গুৰিতে কিন্তু কিতাপ নপঢ়াৰ যি এক বিপৰীতমুখী আন্দোলন অসমখনত সৃষ্টি হৈছে সেই আন্দোলন কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা এতিয়া আকৌ চৰিত্ৰপাঠ দিবলৈ আৰম্ভ কৰিছে সেই চৰিত্ৰপাঠ আমি সৰুতে পঢ়ি আহিছিলো সৰুতে কাহিনীবিলাক শুনিছিলো বুঢ়ীয়াৰ সাধুৰ প্ৰত্যেকটো কাহিনীয়ে আমাক যি জীৱনবোধৰ শিক্ষা দিয়ে সেই শিক্ষা কিন্তু আমি নাপাওঁ মই প্ৰায়ে কৈ থাকো এই কথাটো মাজতেও কৈছো যে আমি আজিৰ তাৰিখত মোৰ সন্তান বা আপোনাৰ সন্তানে নাচিব জানে মোৰ বা আপোনাৰ সন্তানে গান গাব জানে মোৰ বা আপোনাৰ সন্তানে নাটক কৰিব জানে আপোনাৰ মোৰ সন্তানে হয়তো ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবও জানে জেনেৰেল নলেজ আৰু কম্পিউটাৰৰ কথাটো ক'বই নালাগে আপোনাৰ মোৰ সন্তানে অতিকৈ পাৰ্গত কিন্তু আপোনাৰ মোৰ সন্তানে এটা কথা কিন্তু নাজানে কাষৰ ঘৰৰ আইতাকজনী যে এমাহ ধৰি বিচনাত পৰি আছে আপোনাৰ সন্তানৰ খবৰেই নাই সম্পৰ্কীয় ককাক এজন যে 2 বছৰ আগতে ঢুকাল আপোনাৰ মোৰ সন্তানে হয়তো গমেই নাপায় ৰাস্তাত দুৰ্ঘটনা এটা হলে বা ঘৰৰ ওচৰৰ চুবুৰীয়াৰ এজন বিপদত পৰিলে দৌৰি গৈ যে তেখেতক সহায় কৰিব লাগে সেই সহায় কৰা মানসিকতাটো কিন্তু আপোনাৰ মোৰ সন্তানৰ নাই কাৰণ আপোনাৰ মোৰ সন্তানে ৰুমৰ ভিতৰত বহি হয় কম্পিউটাৰ কৰি আছে নতুবা কিবা নাচৰ ক্লাছত ডান্সৰ ক্লাছত ব্যস্ত হৈ আছে মোক নাচো লাগিব গানো লাগিব ডান্সো লাগিব নাটকো লাগিব কিন্তু জীৱনবোধৰ শিক্ষা ক'ত কৰ্মশালাৰ উৎপাদত আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীয়ে গৰম বন্ধৰ এটা দিনো ছুটি নাপায় নাচৰ কৰ্মশালা চিত্ৰাংকনৰ কৰ্মশালা গানৰ কৰ্মশালা এমহীয়া গৰম বন্ধটোৰ এটা দিনো কৰ্মশালাৰ উৎপাদত ছাত্ৰ ছাত্ৰীয়ে শিক্ষা নাপায় ছুটি নাপায় কিন্তু মোমায়েকৰ ঘৰৰ পেহীয়েকৰ ঘৰত
15-20 দিন থকাৰ কৰ্মশালা যে কৰ্মশালাই যি জীৱনবোধৰ শিক্ষা দিব, সেই শিক্ষা যে সেই নাচ গানৰ কৰ্মশালাতকৈ 100 গুণ ওপৰ কোনো অভিভাৱকে আমি চিন্তা নকৰো। 15-20 দিন মোমায়েক পেহীয়েকৰ ঘৰত থকাৰ বাৰী, পুখুৰী, পানী, মাছ, পথাৰৰ কৰ্মশালাই যি আপোনাৰ মোৰ সন্তানক জীৱনবোধৰ শিক্ষা দিব, সেই শিক্ষা কোনো কৰ্মশালাই যে দিব নোৱাৰে আমি অতি চিন্তাই নকৰো। ফলত কি হৈছে, আপোনাৰ মোৰ সন্তানে সকলো কথা জানে, কিন্তু কাষৰ ঘৰৰ আইতাকজনী নৰিয়াত পৰি থকা খবৰটো তাৰ একেবাৰেই নাই আৰু তাৰ গুৰুত্বও নাই। এই ধাৰণাবিলাক আমাৰ মাজৰ পৰা হেৰাই গুচি গৈছে, চৰিত্ৰগত ধাৰণাবিলাক আমাৰ মাজৰ পৰা হেৰাই গুচি গৈছে। গতিকে আমি কিতাপত কি কৰো? আপুনি যিকোনো এখন গ্ৰন্থমেলাত যেতিয়া যাব, যিকোনো এখন গ্ৰন্থমেলাত আমি কোনবোৰ কিতাপ বিচাৰি সেই গ্ৰন্থমেলাবিলাকত যাওঁ। গতিকে মই এটা কথা কওঁ, স্কিল ইজ ইম্পৰ্টেণ্ট। আমাক স্কিল মেটাৰ্ছ বাট কেৰেক্টাৰ মেটাৰ্ছ মোৰ। আমাক স্কিল লাগিবই, কিন্তু স্বভাৱ স্কিলতকৈ বেছি গুৰুত্বপূৰ্ণ। স্বভাৱে সমাজ গঢ়ে। আপোনাৰ মোৰ সন্তানে, আমি জন্মৰ পিছত ভাবো যে আপোনাৰ মোৰ সন্তান আমাৰ ব্যক্তিগত সম্পদ, কিন্তু প্ৰকৃতাৰ্থত আপোনাৰ মোৰ সন্তান আমাৰ ব্যক্তিগত সম্পদ নহয়। জন্মৰ পিছত আপোনাৰ মোৰ সন্তান নেশ্যনেল প্ৰপাৰ্টি, ৰাষ্ট্ৰীয় সম্পদ। কালিলৈ যদি সি ৰাষ্ট্ৰীয় সম্পদ হয়, আপোনাৰ লগতে দেশবাসী গৌৰৱান্বিত হ'ব। কালিলৈ গৈ যদি সি ৰাষ্ট্ৰীয় আপদ হয়, আপোনাৰ লগতে দেশবাসীৰ মূৰৰ কামোৰণি হ'ব। সি কালিলৈ গৈ পেলাই যদি ভাল খেলুৱৈ হ'ল, ভাল বিজ্ঞানী হ'ল, ভাল শিক্ষক হ'ল, আপুনি গৰ্ব কৰাই নহয়, আপোনাৰ লগতে সমগ্ৰ দেশে গৰ্ব কৰিব। কিন্তু কালিলৈ যদি মোৰ সন্তান গৈ চুৰ হ'ল, ড্ৰাগ এডিক্ট হ'ল, পঢ়া শুনা নকৰি ডেকা চাঙত বহি থকা এটা ল'ৰা হ'ল, কাইলৈ কি হ'ব? তাৰ দেশৰ কামোৰণি হ'ব, দেশৰ মূৰৰ কামোৰণি হ'ব। গতিকে এটা সন্তানক ব্যক্তিগত সম্পদ বুলি ভবাতকৈ এক ৰাষ্ট্ৰীয় সম্পদ বুলি ভবা ধাৰণাটো আমাৰ সমাজখনত আহিবৰ হৈছে। ই এক অত্যন্ত বেছি গুৰুত্বপূৰ্ণ বিষয়। আৰু এই কথাবিলাক যে মই কৈ আছো, এই কথাবিলাকৰ লগত গ্ৰন্থৰ কি যোগাযোগ আছে? এখন গ্ৰন্থ বা এখন গ্ৰন্থমেলাৰ কি কথা বতৰা আছে? মোৰ কলেজত, মই য'ত চাকৰি কৰোঁ, তাত মোৰ বয়সৰ দুজনমান ল'ৰা আছিল। সিহঁতে 4th গ্ৰেড চাকৰি কৰে, আৰু সিহঁতৰ চাকৰিটো পাৰ্মানেণ্ট হোৱা নাছিল। পাৰ্মানেণ্ট নোহোৱাৰ ফলত এদিন আমাৰ কলেজখনলৈ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী আহিছিল, আৰু সেই ল'ৰাকেইটাই কমিশ্যনাৰ ছেক্ৰেটাৰী পিছে পিছে ঘূৰি ফুৰিছিল। কাৰণ সিহঁতৰ উদ্দেশ্য এটাই, তেখেতক লগ পাব আৰু অনুৰোধ কৰিব যে তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে। মই তেতিয়া ক'লো, মোৰ সঁচাই ইহঁতকেইটালৈ দুখ লাগে যে ইহঁতৰ চাকৰিটো নিয়মীয়াকৰণ হোৱা নাই। তেতিয়া মোক এজন ছাৰে ক'লে, গোস্বামী ছাৰ বুলি আছিল, ছাৰে মোক ক'লে যে প্ৰদ্যুম্ন, দুখ নকৰিবা। তোমালোকে যিটো সময়ত চন্দ্ৰ সূৰ্যই নেদেখাকে ঘৰৰ ভিতৰত পঢ়ি আছিলা, তেতিয়া ইহঁতে ডেকা চাঙত বাটলুগুটি খেলি আছিল। তোমালোকে যিটো সময়ত চন্দ্ৰ সূৰ্যই দেখা নোপোৱাকে, বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল যে আছা, দিনে ৰাতিপুৱা 5টা বজালৈকে পঢ়ি পেলাই সমাজ বিজ্ঞানৰ পৰীক্ষা দিবলৈ ওলাই যাওঁ। পৰীক্ষাৰ আগদিনাখন গোটেই ৰাতিপুৱা 7টালৈকে পঢ়ি পেলাই সমাজ বিজ্ঞান বা বিজ্ঞানৰ পৰীক্ষা দিবলৈ ওলাই যাওঁ। যি সময়ত আমি চন্দ্ৰ সূৰ্যই নেদেখাকে ঘৰৰ ভিতৰত পঢ়ি আছিলা, সেইকেইটা ল'ৰাই ডেকা চাঙত বাটলুগুটি খেলি আছিল। তাৰ ফলটো আজি পাইছে। গতিকে জীৱনত পঢ়িলেহে ফল পাবা। আৰু পঢ়াটো কেৱল পুথিগত অধ্যয়ন নহয়। আমি যেতিয়া পঢ়ি আছিলো, কিমান কিতাপ পঢ়িছিলো, হয়তো উপন্যাসবিলাক, হয়তো বিভিন্ন কিতাপবিলাক আমি এতিয়া পঢ়িবলৈ বাকীয়ে নাই। সকলোবিলাক বিষয় পঢ়ি গৈছিলো। আৰু ইংৰাজী মাধ্যম ইয়াৰ কাৰণে বাধা হ'ব নোৱাৰে। মোৰ নিজৰ পৰিবাৰ, তেওঁ নামৰূপ মডেল স্কুলত পঢ়া, তেওঁ কৈছে যে মই পঢ়ি থাকোঁতে মই পাঠ্যপুথিৰ কিতাপতকৈ অসমীয়া উপন্যাস একো বাকী নাই পঢ়িবলৈ। মই নপঢ়া 10খনতকৈ ওপৰ উপন্যাস তেখেতে পঢ়ি থৈ দিছে। আৰু তেখেত আজিৰ তাৰিখত ইংৰাজীত যিমান পাকৈত, সমানে মোৰ যদি এটা বানান খেলি মেলি লাগে, মই তেওঁৰ লগত আলোচনা কৰি স্পেলিংটো কি হ'ব। বাট চি ইজ ফ্ৰম ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড। মডেলৰ পৰা চেণ্ট্ৰেল স্কুল গৈছে, তাৰ পৰা পঢ়িছে বেলেগত, ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড। মোৰ বানান এটা খেলি মেলি লাগিলে মই প্ৰথম আলোচনা কৰোঁ তেওঁৰ লগত। গতিকে যেতিয়ালৈকে আমি জাতি ৰাখিব নোৱাৰিম, ভাষা ৰাখিব নোৱাৰিম, ভাষাৰ লগত অৰ্থনীতি ৰখাৰ কথাটো মই কৈয়ে থাকোঁ,
ভাষা ৰাখিলে অৰ্থনীতি থাকিব, অৰ্থনীতি থাকিলে ভাষা থাকিব, অৰ্থনীতি থাকিলে ভাষা থাকিব, এই কথাটো কৈ থাকো। কিন্তু এই কথাবিলাক যেতিয়া আমি ৰাখিব নোৱাৰিম, তাতকৈ কথাটো হৈছে কি, গুৰুত্বপূৰ্ণ কথা আৰু বিশেষ একো নাই। আমি এতিয়া বিকশিত ভাৰতৰ কথা কওঁ। 2047 আমি ভাৰতবৰ্ষই সপোন দেখিছে বিকশিত ভাৰত। বিকশিত ভাৰত মানে কি? আমি বিকশিত ভাৰত মানে কি? আমি কেৱল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰি বিল্ডিং কেইটামান বনাই দি, ডাঙৰ ডাঙৰ ব্ৰিজ বনাই, ডাঙৰ ডাঙৰ এয়াৰপৰ্ট বনাই দিলে আমাৰ বিকশিত ভাৰত হৈ থাকিব নেকি? আমি ছিংগাপুৰ, ডুবাইৰ নিচিনা যদি সমগ্ৰ ভাৰতবৰ্ষখনৰ প্ৰত্যেকখন চহৰ আমি বিল্ডিঙেৰে ভৰাই দিলো, আৰু এই ছিংগাপুৰ চহৰৰ নিচিনা যদি আমি প্ৰত্যেক ভাৰতবৰ্ষত দুলীয়াজানখন যদি কাইলৈ আমি ছিংগাপুৰৰ নিচিনা কৰি পেলালো, কিন্তু দুলীয়াজানত যদি লিটাৰেৰী হাৰ 50%তকৈও তলত থাকে, এই দুলীয়াজানখন বিকশিত ভাৰতৰ অংশ হ'ব নেকি? হ'ব নেকি? বিকশিত ভাৰত কৰিবলগীয়া হ'লে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, এডুকেশ্যন, প্ৰত্যেকটো বস্তুৰ আমি একদম ডেপথত গৈ এক্সপ্লৰেশ্যন কৰিব পাৰিব লাগিব। প্ৰত্যেকটো বস্তুক আমি বৌদ্ধিকতাৰ দিশত যেতিয়ালৈকে ওলাই লৈ আহিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু এই বিকশিত ভাৰতৰ সপোন দেখি আমাৰ একো লাভ নাই। গতিকে বিকশিত ভাৰত কেইটামান কংক্ৰিটৰ বিল্ডিং, কিছু অভাৰব্ৰিজ, বুলেট ট্ৰেইন, ইলেক্ট্ৰনিক্স এণ্ড মোবাইল, ৰবট কাৰে বিকশিত ভাৰত বনাব নোৱাৰে। যেতিয়ালৈকে সেইখন ভাৰতৰ যুৱ চামক আমি মানসিকভাৱে শক্তিশালী কৰিব নোৱাৰো, যিখন দেশৰ যুৱ চামক আমি মূল্যবোধৰ শিক্ষা দিব নোৱাৰো, নৈতিকতাবোধৰ শিক্ষা দিব নোৱাৰো, সমাজবাদৰ জীৱনবোধৰ শিক্ষা দিব নোৱাৰো, তেতিয়ালৈকে কিন্তু বিকশিত ভাৰতৰ সপোন আমাৰ কাৰণে অলিক সপোন হৈ থাকিব। আৰু এই প্ৰজন্মটোক যদি আমি বিকশিত ভাৰতৰ সপোন দেখাবলগীয়া হয়, এই প্ৰজন্মটোক যদি মূল্যবোধ, নৈতিকতাবোধ, সমাজবোধ, জীৱনবোধৰ শিক্ষা দিবলগীয়া হয়, এই প্ৰজন্মটোৱে গ্ৰন্থ পঢ়িব লাগিব। মোবাইল স্ক্ৰীণত, লেপটপৰ স্ক্ৰীণত আমি এখন মূল্যবোধ, নৈতিকতাবোধৰ, সমাজবোধৰ সপোন দেখা নাপাওঁ। চেট জিপিটিৰ কথা কোৱা, চেট জিপিটি মোৰ পাৰ্চনেল এছিষ্টেণ্ট, চেট জিপিটিক ময়ো পাৰ্চনেল এছিষ্টেণ্ট হিচাপে ইউজ কৰোঁ। কিন্তু পাৰ্চনেল এছিষ্টেণ্ট হৈ থকা আৰু চেট জিপিটি, জেমিনিৰ দাস হৈ পৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। মোক মাজতে বহুত বেছি সমস্যাৰ সৃষ্টি হৈছিল। ছাত্ৰ ছাত্ৰীসকলক কিবা এটা কৰিবলৈ দিব, চেট জিপিটি, জেমিনি উলিয়াই তাৰ এনচাৰটো উলিয়াই দি দিয়ে। অ'কে, ইনফৰমেশ্যন ইজ দেয়াৰ। কিন্তু সেই ইনফৰমেশ্যনে তোমাৰ মস্তিষ্কক যে কলুষিত কৰি পেলাইছে, তোমাৰ মস্তিষ্কৰ উত্তৰণত যে বাধাৰ সৃষ্টি কৰিব পেলাইছে, এই কথাটো কিন্তু আমি কোনেও চিন্তাই কৰিব নোৱাৰো। গতিকে মোৰ অনুৰোধ, আৰু বেছি কথা নকওঁ, ছাৰহঁতেও ক'বলগীয়া আছে, এটাই অনুৰোধ, এই সপোন 2047 চনৰ বিকশিত ভাৰতৰ সপোন ইয়াত থকা ছাত্ৰ ছাত্ৰীসকলে দেখিব লাগিব। আপোনাৰ মোৰ সন্তানে দেখিব লাগিব। আপোনাৰ মোৰ সন্তানক বৌদ্ধিক উত্তৰণৰ ওপৰত মাত্ৰাধিক গুৰুত্ব দিয়ক। আধুনিকতাৰ দিশত পৃথিৱী গৈ থাকিব, নম্বৰৰ প্ৰতিযোগিতাত পৃথিৱী গৈ থাকিব। 3 ইডিয়টছৰ এটা ডায়লগে মোক বিৰাট বেছি অনুপ্ৰাণিত কৰে। ফ'ল' দ্য নলেজ, উইজডম, success will definitely follow you. তুমি নলেজ আৰু উইজডমৰ ওপৰত যদি গুৰুত্ব দিয়া, তোমাৰ ছাকচেছে জীৱনত সদায় তোমাৰ পিছা কৰিব, আৰু সেই ছাকচেছৰ পৰা কেতিয়াও ওলাই আহিব নোৱাৰা। ইয়াত বৰঠাকুৰ ছাৰহঁত বহি আছে, বা অসমৰ যিসকল স্বনামধন্য ব্যক্তি বৌদ্ধিক সমাজখনৰ লগত জড়িত হৈ আছে, প্ৰত্যেকজন ব্যক্তিৰ জীৱনগাথা শুনিবা, যি জীৱনগাথাই তোমাক জীৱনবোধৰ শিক্ষা দিব। এদিন মই তেজপুৰ বিশ্ববিদ্যালয়ত বহি আছিলো। কাৰ চেম্বাৰত বহি আছিলো? প্ৰফেচাৰ ৰবীন দত্ত ছাৰৰ চেম্বাৰত বহি আছিলো। প্ৰফেচাৰ ৰবীন দত্ত ছাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ এজন এনভাইৰনমেণ্টেল চাইণ্টিষ্ট, নেশ্যনেলি এক্লেইম এনভাইৰনমেণ্টেল চাইণ্টিষ্ট। ৰবীন দত্ত ছাৰক ছাৰহঁতে চিনি পাব। কোনোবা এজনে ক'লে, ছাৰ মই খুব দুখীয়া পৰিয়ালৰ পৰা আহিছো, এনেকুৱা কথা। ছাৰৰ মানে খং উঠি 2টা চৰ মাৰিবলৈহে বাকী। ছাৰে কৈছে, দুখীয়া পৰিয়ালৰ কথা মোৰ আগত কৈ লাভ নাই। এসাঁজ খাই 3 সাঁজ নোখোৱা পৰিয়ালৰ পৰা ডাঙৰ হৈ আহিছো। এসাঁজ খাই 3 সাঁজ নোখোৱা পৰিয়ালৰ পৰা ডাঙৰ হৈ আহি ৰাতিপুৱা হাল বাই বেগ লৈ স্কুল যোৱা মানুহ, হাতত কিতাপ লৈ স্কুল যোৱা পৰিয়ালৰ পৰা আহি আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ এখন বিদ্যালয়ৰ প্ৰাধ্যাপক হৈ ভাৰতৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী পৰিৱেশ বিজ্ঞানী হ'বলৈ সক্ষম হৈছে। তেনে ক্ষেত্ৰত আমি কেৱল ৰুবুল মাউতৰ কাহিনীহে শুনিছো। ৰুবুল দাই কিতাপখন লিখিলে। ৰুবুল মাউতৰ দৰে কাহিনী ভাৰতবৰ্ষৰ অলিয়ে গলিয়ে ভৰি আছে। গতিকে জীৱনবোধৰ শিক্ষা 5 ষ্টাৰ হোটেল, জীৱনবোধৰ শিক্ষা ব্ৰেণ্ডেড কাপোৰ, ব্ৰেণ্ডেড মোবাইলত আমি নাপাওঁ। যদি জীৱনবোধৰ শিক্ষা ল'বলগীয়া আছে, মানুহৰ মাজত জীয়াই থাকিব লাগিব।
সমাজৰ মাজত জীয়াই থাকিব লাগিব, আপোনাৰ মোৰ মাজত জীয়াই থাকিব লাগিব। সমাজখনে জীৱনবোধৰ শিক্ষা দিব, আৰু এই জীৱনবোধৰ শিক্ষা গ্ৰন্থৰ পাতে পাতে পোৱা যায়। গতিকে গ্ৰন্থৰ উত্তৰণ কামনা কৰিলো, ভৱিষ্যত প্ৰজন্মটোৰ যি উত্তৰণ কামনা কৰিলো, তেওঁলোকৰ গ্ৰন্থৰ ওপৰত যি হাবিয়াস আছে সেই হাবিয়াসৰ ওপৰত কামনা কৰিলো। তাৰ পিছতহে এখন সমাজ বিকশিত হ'ব বুলি ভাবিব পৰা যায়। গতিকে বিশেষ নকওঁ, এ ছ'চাইটি ডেট ৰিচ টুগেডাৰ ৰাইজ টুগেডাৰ। এখন সমাজ, যিখন সমাজে একেলগে পঢ়ে, সেইখন সমাজ একেলগে উত্তৰণৰ দিশত গতি কৰে। ইয়াকেই ক'লো, আৰু মোৰ দৰে এজন ব্যক্তিক এইখন সমাজত আচলতে মই নিজক মুখ্য অতিথি বুলি ক'বলৈ লাজ পাইছো, লজ্জাবোধ কৰিছো। তথাপিতো মোক কৈছে, ইমানখিনি মোক সন্মান আৰু দিছে, তাৰ কাৰণে মই অত্যন্ত কৃতজ্ঞ আপোনালোকৰ ওচৰত। দুলীয়াজান গ্ৰন্থমেলাৰ কাৰ্যকৰ্তাসকলৰ ওপৰত মই কৃতজ্ঞ। মোক ইমান সৰু ল'ৰা এটাক মাতি আনি এনেকুৱা এখন মঞ্চত বহাইছে, দুআষাৰ ক'বলৈ দিছে। যি কি নহওক, এই কৃতজ্ঞতা মোৰ হৃদয়ত ৰাখি সমগ্ৰ দুলীয়াবাসী ৰাইজক মোৰ আন্তৰিক ধন্যবাদ আৰু আন্তৰিক অন্তৰৰ নিভৃতপূৰ্ণ কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো। জয় অসম।